संगा बान्दो जाम्फैनि दैखौ बान्दो थेनानै दै दिखांनो हायैजों जिंगासिनांदों दरथाम गामिनि माखासे आबादारिफोरा। बोसोरफ्रोमबो दैज्लां बोथोर सफैब्लाथाय जावले जावले माथावरि बायफ्लंनानै बोसोराव खनब्रै खनबा बान्दो थेनानै संखा बान्दो जाम्फैनि दैखौ दिखांनो गोनां जाबोदों पलासगुरि दक्षिण पलासगुरि आरो गादङा गामिनि आबादारिफोरा। नाथाय बे बोसोरावबो जावले जावले माथावरि बायफ्लंनायाव बान्दो दिखांनो हायैलाय तामुलपुर जिल्लानि 22 नं दारांगाजुलि बियाबनि सेसापानि पलासगुरि दक्षिण पलासगुरि आरो गादङा गामिनि आबादारिफोरा जिंगासिनांदों। मोनसे समनि तामुलपुर बियाबनि एमएलए इमानुएल मोसाहारि, 22 नं दारांगाजुलि बियाबनि एमसिएलए बिजितगोरा नार्जारि बिथांमोननो बेनि सायाव राहा खालामनानै होनो थाखाय आरज बिलाइ गथायनानै खावलायदोंमोनब्लाबो बेनि सायाव जेबो राहा खालामनानै होआखै होननानै अजद दैखांदों आबादारिफोरा। नाथाय आबाद फोथाराव दै थोबसेबो गैयैनि जाहोनाव नांगोला नांगोलैनो गोग्लैनानै दं, खोथियाथिलियाव खोथियायैनो दं। दै दिखांनानै माइ आबाद बोखांनो हागोन ना हाया दुखुजों खाफाल हमनांदों सेसापानि पलासगुरि गामिनि आबादारिफोरा। आसाम रायजोआव हिमन्त बिश्व शर्मा दैदेननाय बीजेपी सोरखार आरो बिटिआरआव प्रमद बर' दैदेननाय इउपिपिएल सोरखार लोगोसे 22 नं तामुलपुर विधान सभा बियाबनि एमएलए जलेन दैमारि, 22 नं दारांगाजुलि बियाबनि एमसिएलए बिजितगोरा नार्जारि बिथांमोनखौ थाबैनो राहा खालामनानै होनो खौरांगिरिनि गेजेरजों खावलायदों पलासगुरि दक्षिण पलासगुरि गादङा गामिनि आबादारिफोरा। কি হ'ব এতিয়া একদম বৰষুণো নাই আৰু ডঙৰ পানী নাই, ডঙৰ মাথাউৰি ভাঙি গৈছে। আমাৰ এতিয়া কি কৰিম কি নকৰিম, এতিয়াতো বিধান পেলাইছে, বিধানগিলা চৰা হৈ গৈছে। এতিয়া আৰু বতৰৰ গেল, সেইফালে বান্ধ বান্ধিব নোৱাৰে, সেইফালে চব আমাৰ এতিয়া 1000 বিঘা মাটি অন্তত ক'ব লাগিলে মানুহ সংখ্যা আমাৰ গিৰিটো আছে 52 জন গিৰি আছে। তাৰ হেৰিত মাটি সব মানে চন পৰিব। এতিয়া খেতি বাতিৰ কাৰণে শেষ ধ্বংস হৈ যাব আৰু এনেকুৱা অৱস্থা হৈ গৈছে আমাৰ। এতিয়া কি কৰিব লাগে কি কৰিব নালাগে, এতিয়া আমাৰ নতুন চৰকাৰে কিবা হেৰি চেলো কিবা কাৰণে যদি হেৰি কৰে ব্যৱস্থা লয় তেতিয়া আমি অলপ সহায় পালোঁ হয়। এতিয়া আমিতো ক'ত যাব লাগে ক'ত যাব নালাগে, এগ্ৰিকালচাৰ যাব লাগে না ক'ত যাব লাগে, ক'ত কাৰ লগত যোগাযোগ কৰিব লাগে আমিতো নাজানো। এতিয়া আমাক নকয়ও খায়ও, ক'লেও মানে আমি আৰু এতিয়া যাব নোৱাৰা এনেকুৱা হয়। এতিয়া আমি কি কৰিম, এতিয়া চব চন পৰি থাকিব। সেইফালে দক্ষিণফালে আৰু এই গাঁৱৰ অলপ পিছত সেইফালে আছে মাটি, আৰু সেইফালে হেৰি দহাবিলাক আছে চব, এইগিলা আৰু হাল বাই আছে, এইগিলা বিধানগিলা চব মানে এনে শুকাই যাব। এতিয়া আৰু কি কৰিম, আৰু নাই আৰু হেৰি উপায় নাই। এতিয়া কিহৰ কাৰণে আৰু বতৰৰ মানে বৰষুণ দি থাকিছে, মাথাউৰি ভাঙি গৈছে, ইয়াৰ কাৰণে এইটো আমাৰ হৈ গৈছে আৰু বানপানী চব মানে ভাঙি গ'ল। এতিয়া বান্ধটো মানে বান্ধিবৰ কাৰণে আৰু মাটি নাপায়, চাপৰা এটাও নাপায়, খান্দিব ট্ৰেক্টৰে আনিব লাগে ক'ৰবাত দূৰৰ পৰা। আৰু এতিয়া আৰু চাপৰা নিবৰ কাৰণে মাটি নিবৰ কাৰণে মানে জাগাও নাই, ৰাস্তাও নাই, এনেকুৱা মানে খবৰ পৰি আছে। আৰু দং আছিল, দংখন ইতিমধ্যে উল্টাকাণ্ডত পৰি আপোনালোকৰ যিটো মেইন যিটো দং আছিলে দংটোৰ ওপৰত এতিয়া পানী যোৱা নাই, মানে এতিয়া কেতিয়া হ'ল আৰু এতিয়া বৰ্তমান কি বিচাৰিছে আপোনালোকে? আমিতো তাৰমানে চৰকাৰৰ ফালৰ পৰা সেইটো বান্ধটো চৰকাৰৰ পৰা অলপমান টকা পইচা সাহায্য পালে আমি সেইটো কিবা এটা ব্যৱস্থাৰ দ্বাৰাই আমি পানীটো উঠাব পাৰিলে আমি সেই পানীটোৰ লগত আমি খেতি কৰিব পাৰিম, আমি সেইটো আশা কৰি আছোঁ। এতিয়া কিমান বিঘা মাটি আছে এইফালে? মোটামুটি তাতে 1000 মান আছে চবৰে গোটেই মিলি। তাতে তাৰমানে 3টা গাঁৱৰ তাতে মাটি আছে, দক্ষিণ পলাশগুৰি আৰু খাডঙৰ 4 গিৰিমান আছে, আৰু আমাৰ সেইটো উত্তৰ পলাশগুৰিৰ প্ৰায় বেছিভাগে তাত আমাৰ পলাশগুৰিটো মানে বেছি আছে মানুহটো। পানীখিনি যোৱা নাই, সেইটোতে পানী নাই। এতিয়া আমি এইবাৰ যে কি কৰি খাম সেইটো আমি এতিয়া চিন্তা লাগি আছোঁ। এতিয়া আমি খেতি কৰিব নোৱাৰিলে আমি এইবাৰ যে কেনেকৈ চলিম, আমি সেইটো তাৰমানে আমাৰ এতিয়া প্ৰায় আগৰ বিজেপি বিপিএফ চৰকাৰো তাৰমানে চোৱা নাই। এতিয়া আমি ইউপিপিএল আৰু বিজেপি চৰকাৰে আমাক অলপমান সাহায্য দিব বুলি আমি আশা কৰি
হাইডতে আমি তাৰমানে খেতি কৰি নাখালিতো আমাৰ উপায় নাই আমি বেপাৰ বাণিজ্য কৰিব নাজানো আৰু আমাৰ কোনো চাকৰি বাকৰিও নাই আমি খেতি কৰি খোৱা মানুহ সেই গতিকে চৰকাৰ তৰফৰ পৰাই চৰকাৰে তাৰমানে অলপমান সাহায্য দিব বুলি আমি আশা কৰি আছোঁ আৰু গৈছে এতিয়া তাৰে মানুহখিনি কি হৈছে অৱস্থা অৱস্থাটো এতিয়া আমাৰ এতিয়া উপায় নোহোৱা হৈ গৈছে মানে আমাৰ মাটি খুন্দা জাগা নাই মাটি খুন্দবা ওচৰত মাটি নাই আমি মাটি আনবা লাগিলে একদম বহুত দূৰৰ পৰা চাপৰা খুন্দি আনবা লাগব এতিয়া গাড়ী নোসোমায় গাড়ী সোমালেহে আমি ট্ৰেক্টৰেদি আনবা পাৰিলোঁ হয় এতিয়া ট্ৰেক্টৰো নোসোমায় ৰাস্তা বেয়া এতিয়া আপোনালোকৰ ডঙেৰে পানী যোৱা নাই নেকি যোৱা নাই অলপো যোৱা নাই মোৰ 5 বিঘা মাটি আছে 5 বিঘাৰ মাটি মই 2 সাইজ মাৰি থৈ আছোঁ সেই বৰ্তমান শুকাই আছে আৰু এতিয়া কিমান বিঘা মাটি আছে গাঁৱত ইয়াতে বৰ্তমান হাজাৰৰ ওপৰত আছে মন্ত্ৰী MLA বিলাক চাবলৈ আহিছিল মন্ত্ৰী MLA বিলাকতো বৰ্তমান একবাৰো চাব অহা নাই লগ কৰিছিলে নাই লগ কৰা নাই আমি লগ কৰিছিল আমি দৰখাস্ত দিছিল কিন্তু টাউন মানে আমাক চাব অহা নাই একো গুৰুত্ব দিয়া নাই একো গুৰুত্ব দিয়া নাই এনেকৈ কাৰ ওচৰত গৈছিলে আমি ইমানুৱেল ছাৰকো এপ্লিকেশ্যন দিছিল আৰু বিজিৰ ছাৰকো এপ্লিকেশ্যন দিছিল আৰু আমাৰ এতিয়া নতুন বিধায়ক জলেন ছাৰকো এপ্লিকেশ্যন দিছিল গুৰুত্ব লোৱা নাই বৰ্তমান এতিয়া কি হৈছে দংখন উল্টা খান্দা হৈছে নেকি উল্টা কাণ্ডা হৈছে এইটো একদম MCLৰ বিজিতগৰা ঘৰ ওচৰত এটা দং আছে খালভাৰ আছে আৰু LP স্কুল বিজিতগৰা ছাৰৰ ওচৰত LP স্কুল আছে এই LP স্কুলৰ ওচৰত এটা খালভাৰ আছে এই খালভাৰত এই দংটো লাগি পৰি আছে আৰু তাৰ পৰাই উল্টা খান্দা হৈ আহি এই আমাৰ এই অৱস্থাটো হৈছে এতিয়া পথাৰত কি অৱস্থা আপোনালোকৰ পথাৰৰ এতিয়া অৱস্থাটো পানী নাই আমি খেতি কৰিব নোৱাৰোঁ আৰু এতিয়া আমি কি খাম কি নাখাম আমি আৰু